Hello my dear friends, আজি এই ভিডিঅ'ত যি আলোচনা কৰা হ'ব যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ইয়াৰে পৰা আপোনাৰ দুটা কুৱেশ্যন থাকিব 100% চিয়ৰ। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পহলা ডিজিট অংক ইউজ 10 symbols 0 to 9 to represent any number. They are called digit or figures. যিকোনো এটা নাম্বাৰ লিখিবৰ কাৰণে বা বুজাবৰ কাৰণে আমি 0 পৰা 9 লৈকে নাম্বাৰবোৰ অংকবোৰ ইউজ কৰোঁ। সেইবোৰকে কি কয় অংক বুলি কোৱা হয়। সাপোজ আপুনি 20 লিখিছে তাৰমানে কি লিখিব 2 আৰু 0 এই দুটা ডিজিট লিখিব। ন্যাচারাল নাম্বার স্বাভাবিক সংখ্যা। Counting numbers such as 1 2 3 etc. are called natural number. আমি গণনা কৰিবলৈ যিবোৰ নাম্বাৰ ইউজ কৰোঁ বা ব্যৱহাৰ কৰোঁ সেই নাম্বাৰবোৰক কি কয় স্বাভাৱিক সংখ্যা কোৱা হয়। আৰু স্বাভাৱিক সংখ্যা ষ্টাৰ্ট হয় 1 পৰা। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা হ'ল 1। হোল নাম্বাৰ পূৰ্ণ সংখ্যা। The natural numbers together with 0 are called whole numbers. Thus, the smallest whole number is 0. 0 আৰু যিমানবোৰ স্বাভাৱিক সংখ্যা আছে একেলগে সেইবোৰক কি কয় পূৰ্ণ সংখ্যা বুলি কোৱা হয়, হোল নাম্বাৰ বুলি কোৱা হয়। আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল কি 0 আৰু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা আমাৰ কি আছিলে 1 আছিল। Always remember, সদায় মনত ৰাখিব, no largest natural numbers and whole numbers exist. B. Every natural number is a whole number, but 0 is a whole number which is not a natural number. দেখো ইয়াতে কি কৈছে আটাইতকৈ ডাঙৰ হোল নাম্বাৰ আৰু নেচাৰেল নাম্বাৰ নাই, এক্সিষ্ট নহয়। কাৰণ আপুনি যিয়ে কওক তাতকৈ বেছি থাকেই নাম্বাৰ। আৰু সেকেন্ড আপোনাক কি কোৱা হৈছে প্ৰত্যেকটা নেচাৰেল নাম্বাৰ কি হয় আপোনাৰ হোল নাম্বাৰ হয়, মানে পূৰ্ণ সংখ্যা হয়, কিন্তু প্ৰত্যেকটা পূৰ্ণ সংখ্যা আপোনাৰ নেচাৰেল নাম্বাৰ নহয়। যেনেকে 0 এটা পূৰ্ণ সংখ্যা হয় কিন্তু নেচাৰেল সংখ্যা বা স্বাভাৱিক সংখ্যা নহয়। ইন্টিজাৰ অখণ্ড সংখ্যা। An integer is a whole number, not a fraction number, that can be positive, negative or 0. The set of integers defined z is formally denoted as follows: z equal to -3 -2 -1 0 1 2 3 dot dot. অখণ্ড সংখ্যা হ'ল যিমানবোৰ সংখ্যা নেগেটিভ, পজিটিভ আৰু 0 এই আটাইবোৰক একেলগে অখণ্ড সংখ্যা কয়। অৰ্থাৎ সংখ্যা ৰেখাত যিমানবোৰ সংখ্যা প্লাছ মাইনাছৰ 1 প্লাছ মাইনাছৰ 2 যিমানবোৰ আছে একেলগে কি ক'ম অখণ্ড সংখ্যা বুলি ক'ম। ৰেচনেল নাম্বাৰ পৰিমেয় সংখ্যা। A number R is called rational number if it can be written in the form p by q, where p and q are integer and q not equal to 0. এটা সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হ'ব যদি ইয়াক আমি p by q আকাৰত লিখিব পাৰো, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0. ইৰেচনেল নাম্বাৰ অপৰিমেয় সংখ্যা। A number R is called a irrational number if it cannot be written in the form p by q, where p and q are integer and q not equal to 0. এটা সংখ্যাক অপৰিমেয় সংখ্যা বুলি কোৱা হ'ব যদি ইয়াক p by q আকাৰত লিখিব নোৱাৰো, তেতিয়া তাক কি কোৱা হ'ব অপৰিমেয় সংখ্যা। প্ৰাইম নাম্বাৰ। A number which has no factor other than 1 and the number itself is called a prime number. Example 2 3 5 7 11 12 17 19 23 29 etc. এটা সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হ'ব যদি সংখ্যাটোৰ উৎপাদক দুটা হয়, এটা এক আন্ত সংখ্যাটো নিজেই, তেতিয়া সংখ্যাটোক কি কোৱা হ'ব মৌলিক সংখ্যা।
composite number যৌগিক সংখ্যা a number which has at least one more factor other than one and the number itself is called a composite number এটা সংখ্যাক যৌগিক সংখ্যা বুলি কোৱা হ'ব যদি সংখ্যাটোৰ উৎপাদক দুটাতকৈ বেছি হয় তেতিয়া তাক কি কোৱা হ'ব যৌগিক সংখ্যা ফৰ এক্সাম্পল 4 6 8 9 10 তো 4 ৰ উৎপাদক কি কি 1 2 আৰু 4 তো ইয়াৰ উৎপাদক দুটাতকৈ বেছি তো ইয়াক কি কোৱা হ'ব যৌগিক সংখ্যা টুইন প্ৰাইম যমজ মৌলিক সংখ্যা two prime numbers are called twin primes if there is only one composite number between them যমজ মৌলিক সংখ্যা দুটা মৌলিক নাম্বাৰক যমজ মৌলিক সংখ্যা বুলি কোৱা হ'ব যদি সেই মৌলিক সংখ্যা দুটাৰ মাজত মাত্ৰ এটাই যৌগিক সংখ্যা থাকে এক্সাম্পল pairs of twin primes between 1 and 50 are 3 and 5 5 and 7 11 and 13 17 and 19 29 and 31 41 and 43 উদাহৰণ 1 আৰু 50ৰ ভিতৰত যমজ মৌলিক সংখ্যা কি কি হ'ব 3 আৰু 5 কাৰণ সিহঁতৰ মাজত অকল 4 আছে কিন্তু যৌগিক সংখ্যা হয় 5 আৰু 7 ইহঁতৰ মাজত 6 আছে 11 and 13 ইহঁতৰ মাজত 12 আছে 17 and 19 ইহঁতৰ মাজত 18 আছে 29 and 31 30 আছে ইহঁতৰ prime triplet a set of three consecutive prime numbers differing by 2 is called a prime triplet একে লেটাৰিত থকা তিনিটা প্ৰাইম নাম্বাৰক য'ত প্ৰত্যেকটোৰ মাজত ডিফাৰেন্স 2 হ'ব লাগে তেনেকুৱা সংখ্যাক কি কয় প্ৰাইম ট্ৰিপলেট বুলি কয় The only prime triplet is 3 5 and 7 প্ৰাইম ট্ৰিপলেটৰ একমাত্ৰ উদাহৰণ হ'ল 3 5 7 চাওক প্ৰত্যেকটোৰ মাজত ডিফাৰেন্স কিমানকে আছে 2 কে আছে তো এইটো হ'ল একমাত্ৰ প্ৰাইম ট্ৰিপলেট co-primes সহমৌলিক সংখ্যা two primes are known as co-prime if they do not have a common factor other than 1 দুটা যিকোনো সংখ্যাক সহমৌলিক বুলি কোৱা হ'ব যদি সিহঁতৰ মাজত সাধাৰণ উৎপাদক একৰ বাহিৰে বেলেগ নাথাকে এক্সাম্পল 2 and 3 3 and 4 4 and 5 are pairs of co-primes উদাহৰণ 2 আৰু 3 কাৰণ সিহঁতৰ মাজত কমন থকা উৎপাদক 1 আছে 3 আৰু 4 সিহঁতৰ মাজতো কমন থকা উৎপাদক মাত্ৰ 1 আছে 4 আৰু 5 সেম সিহঁতৰ কমন থকা উৎপাদক মাত্ৰ 1 আছে Note, any two prime numbers are always co-primes, but two co-primes need not be both prime numbers. যিকোনো দুটা প্রাইম নাম্বার मतलब মৌলিক সংখ্যা কি হয় সদায় co-prime হয় কিন্তু যিকোনো দুটা co-prime সদায় prime number নহবও পাৰে always remember সদায় মনত ৰাখিব a natural number other than 1 is a composite number if it is not a prime number একৰ বাহিৰে যিমানবোৰ স্বাভাৱিক সংখ্যা আছে আটাইবোৰ যৌগিক সংখ্যা যদি ই মৌলিক সংখ্যা নহয় the number 1 is neither prime nor composite এক সংখ্যাটো প্রাইম নাম্বারও নহয় মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় to reach a smallest even prime number দুই আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যা if a number is not divisible by any one of the primes less than half of it then it is prime otherwise it is a composite number যদি কোনো এটা নাম্বার তার আটাইতকৈ সৰু
মৌলিক সংখ্যাৰে ডিভাইড নহয় তেন্তে সংখ্যাটো প্ৰাইম সংখ্যা मतलब মৌলিক সংখ্যা আৰু আদারওয়াইজ এটো কি হ'ব যৌগিক সংখ্যা বা কম্পোজিট সংখ্যা হ'ব পারফেক্ট নাম্বার নিখুঁত সংখ্যা এ পারফেক্ট নাম্বার is a positive integer that is equal to the sum of its factors except for the numbers itself এটা সংখ্যাক নিখুঁত সংখ্যা বুলি কোৱা হ'ব যদি ইয়াৰ আটাইবোৰ উৎপাদক অকল সেই সংখ্যাটোক বাদে ইয়াৰ উৎপাদকবোৰ যোগ কৰিলে সেই আগৰ সংখ্যাটোক পোৱা যায় তেন্তে তাক কি কোৱা হয় নিখুঁত সংখ্যা বুলি কোৱা হয় যেনেকৈ এক্সাম্পল হিচাপত 628 496 8128 सब ইয়াতে 6 এর উৎপাদক কি হয় 1 2 3 আৰু 6 বাদে বাকি 1 2 আৰু 3 প্লাস কৰিলেও 6 এ পোৱা যায় তাৰ মানে কি হ'ব 6 এটা নিখুঁত সংখ্যা হ'ব একে প্ৰসেসত 28 তো ইয়াৰ উৎপাদক কি কি 1 2 4 7 14 and 28 বাদে বাকি যিখিনি সংখ্যা আছে সেইবোৰ প্লাস কৰিলে 28 এ হ'ব তাৰ মানে কি হ'ব 28 এটা নিখুঁত সংখ্যা